যিবিলাক ল'ৰাই ন লগৰ গাৰ্লফ্ৰেণ্ডবিলাকক ন চকু দি থাকে বেয়া চকু দিয়ে সেইবিলাক 1 নম্বৰ হাৰাম জাদা আৰু ময়ো এটা 1 নম্বৰ হাৰাম জাদা কাৰণ মই ইয়াৰ গাৰ্লফ্ৰেণ্ডজনীৰ ওপৰত বৰকৈ বেয়াকৈ চকু দি আছোঁ বেয়া পাবা নি তুমি বেয়া নাপাওঁ মোৰে হোৱা নাই এতিয়ালৈকে তোমাৰ বেয়া চেয়া নহয় মই তেনেকুৱাই ৰুবুল লগৰ গাৰ্লফ্ৰেণ্ডবোৰকে চকু দি বৰ ভাল পাওঁ আজি মোক ঘৰত শুব নিদিয়ে বোলে আজি মোক ঘৰৰ পৰা বাহিৰ কৰি দিছে উলিয়াই গেট আউট ফ্ৰম হিয়াৰ কৰি দিছে মই বেকাৰ কাৰণে মোক আজি ঘৰত শুব নিদিয়ে কিন্তু ময়ো ইয়াতেই শুম বান্দাতেই শুম সেইকাৰণে ময়ো যোগাৰ কৰি লৈছোঁ ধুনীয়াকৈ দিছ ইজ মাই বিছনা বান্দাত এইটো কোন হৈ আছে মোৰ বিছনাত হু ইজ দিছ কোন হয় এইটো মোৰ বিছনাত হু ইজ দিছ তই কাৰ ভিডিঅ' চাই আছ তোৰ ভিতৰত অঁ মোৰ ভিডিঅ'কে চাই আছ কোনটো মোৰ ভিডিঅ' চাই উঠোনটো মোৰ ভিডিঅ' চাই কাৰণ সি ওলাই যে ভিডিঅ'কেইটাত মই লগানে চাওঁ অকল মই মোৰ ডোখৰ চাওঁ আজি আমাৰ দুটা বাহিৰত শুবলৈ দিছে সেইটো কাৰণে কৈছোঁ কাম বন কৰ পইচা পাতি এটা ঘৰত দেখিছে সন্মান নাই আমাক এঘৰীয়া কৰি দিছে আনকি ভাগিনকেইটাও সন্মান নিদিয়ে আমাক খোৱা বোৱাটো আমাক বাহিৰত ভিতৰত সোমাব নিদিয়ে ঘৰৰ পৰা গেট আউট কৰি দিলোঁ এতিয়া এই গৰুবিলাকক যে শুৱাই যে মহখন দি মেলি গোহালিত লগনী এজনী আছে তাই বেছিকৈ লগাই থাকে আমাৰ কথা তাকে এতিয়া এই যেনে তেনে কিবা কিবি এটা বন্দবস্ত কৰি গৰু গোহালি লিখিয়া আজি ইয়াতে কটাওঁ আৰু ৰাতিটো খেলা নিয় আহিব নহয় বে মহৰ কামানত যদি বাচি থাকোঁ কাইলৈ দেখিব ৰাতিপুৱা আমাক যদি মেলেৰিয়া ডেংগু হৈ যদি মৃত্যু নকৰোঁ তেতিয়াহ'লে মৰ্ণিং আপোনালোকক আকৌ লগ পাম বাই বাই গুড নাইট ৰাতি 12টা বজাত আকৌ এবাৰ লগ কৰিবলৈ চেষ্টা কৰিম বাৰু পেচাব কৰি পেলাই তেতিয়া লগ পাম দেই বাই বাই এসময়ত এটা সময় আছিলে যেতিয়া মই বহুত ছিংগুল আছিলোঁ আৰু মই নিজকে নিজে বহুত অকলশৰীয়া অনুভৱ কৰোঁ আৰু সেইটো সময় কেলা এতিয়ালৈকে আছে সেইটো সময় পাৰেই নহয় साला ये दुख का खत्म नहीं होता बे আমাৰ পূজা যোৱা খতম হৈ গ'ল এতিয়া সকলো আলহী আমাৰ ঘৰৰ পৰা যাবলৈ ধৰিলে গৈ আছে এফালৰ পৰা ই হাৰাম দাদা নাযায় নহয় ই কালি যাব লৈছিলেই কিন্তু দাদাই ক'লে কি আজি গাহৰি মাংস অকণ আনিম কাৰণ বহুত দিনৰ পৰা পূজা হৈ থকাৰ কাৰণে ঘৰত বইল খাই থকা আছিলে ই যেতিয়া গাহৰি মাংস নাম শুনিলে লগাৰত ৰখি দিছে নহয় কেলে ইমান গৰবাটো এনেকুৱা গাহৰি মাংস নাম শুনি এতিয়া যোৱাই নাই আমাৰ ঘৰৰ পৰা কালি খালিয়েই দেখোন ভোক লাগিছে এটা পিঠা চাহ খাওঁ এনেকুৱা খাইহে খাই চাওকচোন বা গাত মাংসই নালাগে আৰু আমাৰ ঘৰত আৰু এজনী বহুত হুলস্থুল কৰি থকা মানুহ এজনী আছে আমাৰ মাহী বৰ বেলেগ টেঙা কৈছোঁ নহয় চুবাই আমি বাই পেলাওঁ একদম মগজু মানে আপোনাৰ মাক ঘনীয়েক চব এক কৰি পেলায় কি পূজাৰ পৰা স্কুল যাবলৈ মন নকৰা হ'ল বৈ আজি স্কুল বৈ আজি দিনটোৰ কাৰণে থৈ আহিম তোক গম পাবি তই বা আৰু আনিবলৈও নাযাবি তাক স্কুল ছুটি দিলেও আনিবলৈ নাযাবি চেণ্টাৰত মাৰি লওঁ আকৌ বৈ চেণ্টাৰত মাৰি দিওঁ মা খাবি এতিয়া তই আজিৰ পৰা সদায় স্কুল যাবি পঢ়াত ধ্যান দে আজিৰ পৰা স্কুটিখন মই শিকাই দিম স্কুটিখন তুমি লৈ যাবা দেই স্কুটি লৈ যাবি আজি আমাৰ সকলোৰে বহুত ঠাণ্ডা সেইটো কাৰণে আমি আজি বাহিৰত ভাত খাম ৰ'দত টিকফুলীয়া ৰ'দত সেইজনী আমাৰ এনা বুই হাউ আৰ ইউ বুই Oh, enak buaya mana pati? Ini matinya kan, enak mana piat, stand aja itu. Yes. Kita piat, tadi ki piat buih bat kan? Yes. Mana? Balikin deh. Yaat pani akan dibeli sih. Enggak, rotu puis ya. Dia akan rotu. Rodo muka kan yang bat kafe itu. Mau kamu nih jadi kamu gue milih kamu. Rodo pasan muk lagi jauh. Rodo muk lagi ki ada bang? Oh, pengen itu jangan.